আজি বহুদিনে হ'ল এনে ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে আগে বহোৱা নাই। আজি সুন্দৰ এটা টেষ্টি ননভেজ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়ালোঁ। হেল্ল', কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আকৌ এটা নতুন ৰেচিপিৰ সৈতে হাজিৰ মই। তেনেহ'লে বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমতে চিকেনখিনিত নিমখ আৰু হালধি আৰু লগতে অকণমান নেমু দি পেলাই সানি অলপমান সময়ৰ কাৰণে ৰাখি থ'লোঁ। আনফালে এটা কেৰাহী গৰম হ'ব দিলোঁ আৰু তাতে দিলোঁ মিঠাতেল। মিঠাতেলখিনি গৰম হৈ অহাৰ লগে লগে দিলোঁ গোটা জিৰা, লং, ইলাচি, দালচেনি, এটা ষ্টাৰ নিজ, তেজপাত আৰু লগতে কাটি থোৱা পিঁয়াজ। এই গোটেইখিনি দি ভালদৰে ভাজি ল'লোঁ। এইখিনি ভাজা হোৱাৰ পাছতে এতিয়া মই ইয়াতে এড কৰিলোঁ কাটি ৰখা বিলাহীখিনি দি পেলাইও ভালদৰে লৰাই ল'লোঁ আৰু লগতে দি দিলোঁ নহৰু আৰু আদা। এতিয়া বিলাহীখিনি মৰহি যোৱাকৈ ধুনীয়াকৈ ভাজি ল'ম। তাৰ মাজতে দিলোঁ আকৌ কেইটামান কাজুকেইটাও দি ভালদৰে লৰাই ল'লোঁ। ইতিমধ্যে এইখিনি ভাজা হৈ গ'ল। এটা বাতিত উঠাই থৈ ঠাণ্ডা হ'বলৈ দিম। মছলাখিনি অকণ সময় ঠাণ্ডা হোৱাৰ পাছতে এটা মিক্সি বাতিত লৈ ধুনীয়াকৈ ফাইন পেষ্ট বনাই ল'ম। আৰু এই চিকেনৰ কাৰীখন এনেদৰে বনালে যেন কিন্তু খাবলৈ বৰ সোৱাদৰ হয় জানেনে। ইতিমধ্যে মছলাখিনিও পিছা হৈ গ'ল। আনফালে কেৰাহীটো আকৌ ধুনীয়াকৈ ধুই গৰম হ'বৰ কাৰণে পাতি দিলোঁ। কেৰাহীটো গৰম হৈ অহাৰ লগে লগে তাতে দিলোঁ তেল আৰু তেলখিনি দি যিখিনি চিকেন মেৰিনেট কৰি ৰাখিছিলোঁ সেই মেৰিনেট কৰি ৰখা চিকেনখিনি দি দিলোঁ। দি এতিয়া চিকেনখিনি কিন্তু গল্ডেন ব্ৰাউন হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। ইতিমধ্যে চিকেনখিনি ভাজা হৈ গ'ল আৰু যিখিনি মছলা পেষ্ট বনাই লৈছিলোঁ সেই পেষ্ট বনাই লোৱা মছলাখিনিও দি দিলোঁ। দি এতিয়া ভালদৰে লৰাই ভাজি ল'ম যাতে একদম মছলা আৰু চিকেন দুইখিনি ভালদৰে মিলি যায়। এইখিনি সময়তে এতিয়া মই ইয়াতে এড কৰিলোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি গুড়ি আৰু জলকীয়া গুড়ি দি ভালদৰে লৰাই ল'লোঁ। আনফালে আকৌ আলু কেইটুকুমানো ভাজি ৰাখিছিলোঁ। মাংসত কিবা আলু নিদিলে আধৰুৱা যেনে লাগে নহয়নে? মই পিছে নিমখ দিবলৈকে পাহৰিছিলোঁ। তাৰ পাছতে জোখ অনুসাৰে নিমখো দি দিলোঁ। দি ভালদৰে লৰাই ল'লোঁ। মছলাখিনিৰ পৰা তেলখিনি বিৰিঙি ওলাই নাহালৈকে কিন্তু একদম ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপাছতে ধুনীয়া এটা গোন্ধ আহিলে। অহাৰ পাছতে মই ইয়াতে এড কৰিলোঁ গৰম পানী দি ঢাকনখন মাৰি উতলিবলৈ দিলোঁ। আৰু ইতিমধ্যে মাংসখিনি হৈয়ে আহিছে আৰু এতিয়া লগতে দি দিলোঁ কেপচিকামখিনিও অকণ সময় ভাজি ৰাখিছিলোঁ আৰু লগতে দিছোঁ অলপমান কচুৰি মেথি দি ভালদৰে লৰাই ল'লোঁ। আৰু একদম লাষ্টত ইয়াতে এড কৰিলোঁ অকণমান গৰম মছলা আৰু লগতে 2 চামুচ ঘি গোটেইখিনি দি ভালদৰে মিলাই ল'লোঁ। ইতিমধ্যে কেপচিকাম দি বনোৱা এই চিকেনৰ কাৰীখন ৰেডি হৈ গ'ল। আৰু এনেদৰে যদি এই চিকেনখন বনাই নহয় ৰুটিৰ লগত খাব আৰু কেনে সোৱাদৰ হয়। এবাৰ বনাই খাবলৈ কিন্তু নাপাহৰিব। ঠিক আছে, তেনেহ'লে আজিলৈ আহোঁ। আজি মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে এটা লাইক, কমেণ্ট, শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই। তেনেহ'লে আজিলৈ আহোঁ। থেংক ইউ, বাই বাই।